Hello student, I am going to describe a poem, A Tiger in the Zoo, in both Assamese and English. Listen it carefully. A Tiger in the Zoo. It is a very interesting poem. In this poem, the poet describes about two tigers. The first tiger is in the zoo and the second tiger is in the natural habitat. Please listen it carefully. Now I describe both Assamese and English. A tiger in the zoo. He stalks in his vivid steep. He stalks in his vivid steps. He মানে বাঘটো, স্টক্স মানে খোজ কঢ়া, ইন মানে ভিতৰত, হিজ মানে তাৰ, ভিভিড স্পষ্ট পৰিষ্কাৰ, ষ্ট্ৰাইপছ মানে আগবাগ দাগ। এইটো হ'ল প্ৰথম লাইনটো। এতিয়া ছেকেণ্ড লাইনটো শুনিবা। The few steps of his case. The few মানে হ'ল কেইটামান, steps মানে খোজ, of his case তাৰ পিঞ্জৰাটোৰ ভিতৰত। থাৰ্ড লাইনটো on patch of velvet white. on patch মানে কোমল দলিচা, of velvet মানে হ'ল কোমল কাপোৰ, মখমল, হোৱাইট মানে নীৰৱে, মনে মনে। on patch of velvet white. in his quiet rake মানে খং, quiet মানে শান্ত। বাঘটোৱে নিজৰ শান্ত খঙত মখমলৰ কোমল দলিচাৰ ওপৰত, নিজৰ পিঞ্জৰাটোৰ ভিতৰত, স্পষ্ট খঙত তাৰ নিজস্ব ভংগীমাৰে সি ইফালৰ পৰা সিফালৈ ঘূৰি আছে। এইটো হ'ল প্ৰথম 4 লাইনৰ অসমীয়া ভাঙনি। এতিয়া নেক্সটটো মন দি শুনা। He should be lurking in shadow. He should be lurking in shadow. সি থাকিব লাগে, লাৰ্কিং মানে লুকাই থকা, ইন শ্বেডো মানে ছাঁ, শ্লাইডিং থ্ৰু লং গ্ৰাছ। শ্লাইডিং মানে পিছল খোৱা, থ্ৰু মানে মাজত, লং গ্ৰাছ মানে দীঘল ঘাঁহ। নিয়াৰ দ্য ৱাটাৰ হোল মানে হ'ল বিল, পুখুৰী, খাল, বিশেষকৈ ইয়াত বিল বুজাইছে, বিল, ৱাটাৰ হোল। হোৱেৰ প্লাম ডিয়াৰ পাছ। হোৱেৰ মানে য'ত, প্লাম মানে শকত আৱত লুডুকা, ডিয়াৰ মানে হৰিণ, পাছ মানে পাৰ হৈ যোৱা। এতিয়া অসমীয়া ভাঙনি শুনিবা। সি পানীৰ ওচৰৰ ছাঁত দীঘল ঘাঁহনিৰ ডৰাত চৰি থাকিব লাগে, য'ত শকত আৱত হৰিণাবোৰে পানী খাব আহে। He should be snarling around the houses. সি ঘৰবোৰৰ চৌদিশে নাকেৰে শুঙি থাকিব লাগে। স্নাৰ্লিং মানে নাকেৰে শুঙি থকা। At the jungle edge মানে কাষত, at the jungle edge অৰণ্যৰ কাষত। Bearing his white fangs, his claws. bearing মানে দেখুৱাই দিয়া বা নাঙঠ কৰা, white fangs মানে বগা আগদাঁতকেইটা, claws মানে
জোঙা নখ বা হাতোৰা। টেৰৰাইজিং দ্য ভিলেজ। টেৰৰাইজিং মানে ভয় খুওৱা, ভিলেজ মানে গাঁও। সি হাবিৰ কাষত থকা ঘৰবোৰলৈ চাই শুনি থাকে। তাৰপিছত তাৰ বগা আগদাঁতকেইটা দেখুৱাই সি গাঁওবাসীক ভয় খুৱায়। বাট হিজ লক ইন এ কংক্ৰিট চেইন। কিন্তু সি কংক্ৰিট মানে হ'ল পকা ঘৰ, অৰ্থাৎ শিল, বালি আৰু চিমেণ্টে বনোৱা কোঠাৰ ভিতৰত আবদ্ধ। বাট হিজ লক ইন এ কংক্ৰিট চেইন। হিজ ষ্ট্ৰেংথ বিহাইণ্ড দ্য বাৰ্ছ। ষ্ট্ৰেংথ মানে শক্তি, বিহাইণ্ড মানে পিছত, দ্য বাৰ্ছ মানে কোঠাটো বুজাইছে। তাৰ শক্তি পিঞ্জৰাৰ ভিতৰত আবদ্ধ। ষ্টাকিং দ্য লেন্থ অফ হিজ কেজ। পিঞ্জৰাটোৰ ভিতৰত ইফালৰ পৰা সিফালৈ সি অহা যোৱা কৰি আছে। ইগনৰিং ভিজিটৰ্ছ। ইগন'ৰ মানে অৱজ্ঞা কৰা, ভিজিটৰ্ছ মানে দৰ্শক। এতিয়া অসমীয়া ভাঙনি শুনিবা। সি পকা কোঠাটোৰ ভিতৰত আবদ্ধ, তাৰ শক্তি মানুহৰ ওচৰত শেষ হৈ গৈছে আৰু সি দৰ্শকবোৰক গুৰুত্ব নিদি নিজস্ব স্বভাৱজাত ভংগীয়ে পিঞ্জৰাটোৰ ভিতৰত ইফালৰ পৰা সিফাললৈ সি ঘূৰি আছে। হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট। সি ৰাতিৰ শেষ মাতটো বা সি ৰাতিৰ শেষ শব্দটো শুনা পায় দ্য পেট্ৰলিং কাৰ্ছ। টহলদাৰী গাড়ীৰ। এট দ্য ষ্টেয়াৰ্ছ উইথ হিজ বিলিয়েন আইজ। তাৰ উজ্জ্বল চকুহালে ঘূৰাই চাই থাকে। এট দ্য বিলিয়েন ষ্টাৰ্ছ। উজ্জ্বল তৰাবোৰলৈ। সি নিশা পহৰাদাৰীৰ অন্তিম শব্দটো শুনে আৰু তাৰ উজ্জ্বল চকুৰে আকাশৰ উজ্জ্বল তৰাবোৰ চাই থাকে। আকৌ এবাৰ কৈছোঁ। সি নিশা পহৰাদাৰীৰ অন্তিম শব্দটো শুনে আৰু তাৰ উজ্জ্বল চকুৰে আকাশৰ উজ্জ্বল তৰাবোৰ চাই থাকে। ইয়াত দুটা বাঘৰ কথা কোৱা হৈছে। এটা বাঘ আছে চিৰিয়াখানাৰ ভিতৰত আৰু আনটো বাঘ আছে প্ৰকৃতিৰ অৰ্থাৎ অৰণ্যত। সেই বাঘ দুটাৰ বিষয়ে তেওঁ সুন্দৰভাৱে বৰ্ণনা কৰিছে। যিটো বাঘ চিৰিয়াখানাত আছে তাৰ নিজস্ব স্বাধীনচিতীয়া মনোভাৱ শেষ হৈ গৈছে। সি গঁৰালৰ ভিতৰত অৰ্থাৎ পিঞ্জৰাৰ ভিতৰত আবদ্ধ হৈ আছে আৰু যিটো বাঘ অৰণ্যত বা প্ৰকৃতিত আছে সি মুক্তমনে প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি সি মুক্তমনে সি ঘূৰি ফুৰিছে। এইটোৱে হ'ল ইট টাইগাৰ ইন দ্য জু। তোমালোকে নিশ্চয় বুজি পাইছা, শুনিবলৈ চেষ্টা কৰিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। থেংক ইউ।